নমস্কাৰ ফেউজালি তৰফৰ পৰা আপোনাক সকলোকে আজি স্বাগতম জনাইছো আজি আমাৰ ভিডিওটোত মানে আমি স্টাৰ্ট কৰিম 350 পৰা মানে আজি আৰম্ভ হ'ব 350 পৰা কাপোৰ আৰম্ভ হ'ব আৰু 1200 লৈকে থাকিব তো তাৰ ভিতৰত আপোনালোকৰ মেখেলা চাদৰ থাকিব অফাৰটো থাকিব নতুন কাপোৰো থাকিব গটেইখিনি মিক্স আপ কৰি মানে 350 পৰা স্টাৰ্ট হ'ব আজি কাপোৰৰ মানে হেইটো আপোনালোকে তাৰ ভিতৰত জুনে যি ভাল লাগে এতিয়া যেহেতু বিহুৰ সিজন আছে স্ক্ৰিনশ্বট ৰাখি আমাক মেসেজ কৰিব এতিয়া মই স্টাৰ্ট কৰো আৰম্ভণিতে মই দেখাম আমাৰ এতিয়া বিহুৰ সিজন এনেকুৱা কটন ৰিহা এইটো হ'ব কটন ৰিহা এইটোৰ প্ৰাইস আহিব 350 অনলি এইটো মই আপোনালোকক দেখাই দিও এইখন মেৰুন কালাৰ এতিয়া ষ্টক আছে অকল মেৰুন কালাৰতে ৰেডৰ যিখিনি ষ্টক আছিল সেইখিনি আমি আনাৰ পিছতে মানে গোটেই সোল্ড আউট হৈ গল এইখিনি আছে এতিয়া মেৰুন কালাৰ লাগিলে আমাক মেসেজ কৰিব এইটো ৰিহাখন হ'ব এইখন গোটে আৰু খুলি দেখো সবে জানে আৰু ৰিহাটো এইটো কটন ৰিহাত আছে তাৰ নেক্সট দেখুৱাম আমি চাদৰ এই চাদৰ দেখুৱাম সিঙ্গেল চাদৰ এতিয়া বিহুৰ সিজন যেহেতু এইখন হ'ব সিঙ্গেল চাদৰখন সব 450 ল'ব পাৰিব এইখন হ'ব আপোনালোকৰ স্কাই ব্লু কালাৰত এনেকুৱাকে ৰেডেৰে থাকিব সৰু সৰু বুটাৰে কাম কৰা থাকিব ফিক্স পাৰি হ'ব এইটো আপোনালোকে দেখা পাব এইখন হ'ব চাদৰখন আসলৰ ডিজাইনটো দেখিছে সিম্পলত ধুনিয়া লাগিব সিঙ্গেল যিবিলাক ধৰক সিঙ্গেল মুগাৰ মেখেলা আপোনালোকৰ পিন্ধে তেওঁলোকে এনেকে মিক্স আপ কৰি পিন্ধিব পাৰিব এইখন আহিব স্কাই ব্লু কালাৰত আৰু বাকি এই আছে আপোনালোকৰ কালাৰ এইকেইটাই হ'ব এইটো হ'ব গ্ৰীণ কালাৰত গ্ৰীণ ডাৰ্ক গ্ৰীণ কালাৰ হ'ব অকমান আৰু এইটো হ'ব ইয়েলো গটে গিটাৰ আপোনাৰ ফিক্স পাৰি হ'ব ৰেডৰে কাম থাকিব কামখিনি একেই হ'ব খালি অকল কালাৰটো বেলেগ হ'ব যাক যিখন লাগে স্ক্ৰিনশ্বট ৰাখিব স্ক্ৰিনশ্বট ৰাখি আমাক ডিএম কৰিব এইবাৰ লৈ আহিছো আপোনালোকৰ কাৰণে বহুত কম ৰেঞ্জৰ কিছুমান মেখেলা চাদৰ এইবিলাকত ব্লাউজ পিছ পাব কিন্তু বহুত কম ৰেঞ্জত আহিব এইবিলাক আমি যেহেতু বিহুৰ সিজন এতিয়া আপোনালোকে গিফ্ট পাৰপজটো ইউজ কৰিব পাৰিব আৰু নিজৰ ৰাখিবৰ কাৰণে ইউজ কৰিব পাৰিব এইবোৰ একদম ওয়াশেবল হয় আৰু প্ৰাইস ইজ অনলি 390 रुपीस দেখিছেনে বহুত ধুনিয়া বহুত কেইটা কালাৰ অপচনত আহি যাব এইকেইটা আপোনালোকে 390 रुपीसত ল'ব পাৰিব এইকেইটা হ'ব সাইড পাৰি কেইটা চাও এইকেইটা হ'ব সাইড পাৰি কেইটা বহুত কেইটা কালাৰ আছে মই গোটেই ফুল আপোনালোকক খুলি নেদেখাও এইজো খুলি দেখাইছো এইজো কালাৰটো বহুতেই ধুনিয়া কালাৰটো দেখিছে নহয় বহুত ধুনিয়া কালাৰ এইটো বহুত ধুনিয়া কালাৰত আহিব আৰু এইখন হ'ব আপোনালোকৰ মেখেলাখন এইখন হ'ব মেখেলাখন এইটো আহিব মেখেলাখন আৰু আপোনালোকৰ ইয়াত ব্লাউজ পিসও পাব আৰু ব্লাউজ পিসটো অকমান হেভিকে থাকিব এইটো হ'ব চাই দেখিছে নহয় এইটো হ'ব ব্লাউজ পিসটো গোটেই গাত এনেকে স্টাৰ্ট থাকিব আৰু প্রাইস অনলি 390 रुपीस এইখন আহিব লেভেন্ডাৰ কালাৰ লাইট লেভেন্ডাৰত আহিব এইজোৰ আহিব লাইট লেভেন্ডাৰ কালাৰ এইজোৰৰ ডিজাইনটো সেমে আহিব এইজোৰৰ নিচিনা এটা হ'ব সাইড পাৰি কিটা চাও এইটা সাইড পাৰি কিটা আৰু ব্লাউজ পিসটো দেখাই দিম ব্লাউজ এইখন হ'ব মেখেলাখন আৰু ইয়াত আপোনালোকৰ ব্লাউজ পিসটো সেম তেনেকে স্ট্ৰাইপ থকা আহিব ব্লাউজ পিসটো মই দেখাই দিও এইটো হ'ব ব্লাউজ পিসটো এইটো আৰু বাকি আপোনালোক কালাৰ কেইটা মই দেখাই দিও এইজোৰ আহিব ব্লু কালাৰত এইজোৰ আহিব ব্লু কালাৰত এইজোৰ ব্লু কালাৰত আহিব আৰু আপোনালোকৰ এইজোৰ আহিব এইটো কালাৰ অকমান অফ হোৱাইট কালাৰত আহিব অফ হোৱাইট কালাৰ ইয়াৰ আপোনালোকৰ ডিজাইনটো দেখিব আপোনালোকে এইজোৰত অকমান ডিজাইনটো আছিল ডাঙৰকে আছিল দেখিছে এইজোৰত অকমান ডিজাইনটো বেলেগ ভিতৰৰ বডি ডিজাইনটো প্ৰায় সেমে হ'ব বডি ডিজাইনটো সেমে হ'ব আপোনালোকৰ খালি অকল আসলৰ ডিজাইনটো অকমান চেঞ্জ আহিব এইজোৰ অনলি 390 रुपीस এইজোৰ আহিব অৰেঞ্জ কালাৰত আহিব লাইট অৰেঞ্জত আহিব আৰু এইজোৰ পিচ পিংক কালাৰত আহিব এইকেইটা আছে নেক্সট এইকেইটা এইবিলাক এতিয়া যেহেতু আপোনালোকৰ বিয়াৰৰ সিজন হয় এইবিলাক আপোনালোকে মানধৰা সেইটো পাৰপাজতে ইউজ কৰিব পাৰিব এইকেইজোৰ হ'ব 390 এইজোৰ কটন একেবাৰে কটন পিওৰ কটনত থাকিব ইয়াত আপোনাৰ সেলফ পাৰি নহয় সৰি সেলফ পাৰি মানে এনেকুৱাকে পাইপিং টাইপৰ থাকিব চাদৰ কেইখন এইখন থাকিব এনেকুৱাকে পাইপিং টাইপৰ এইবোৰ হ'ব মেখেলা কেইখন ইয়াত আপোনালোকৰ ব্লাউজ পিসও আছে তো ব্লাউজ পিস নাই চাগে ন এইকেইজোৰ ব্লাউজ পিস নহব এইকেইজোৰ আপোনালোকৰ ব্লাউজ পিস নহব দেই মই এবাৰ খুলি চাওঁ আপোনাক নহব সৰি আছে ব্লাউজ পিস হ'ব কিন্তু ফুল নাথাকিব সিঙ্গেল ব্লাউজ পিস থাকিব এনেকুৱাকে কাপোৰটো থাকিব এইকেইজোৰ 390 रुपीसত ল'ব পাৰিব একেবাৰে পিওৰ কটন কাপোৰ হয় লাইট বেবি পিংক কালাৰ এইজোৰ আছে
এইযোৰ আছে এইটো এটা পিস আছে এইটো ল'ব পাৰিব এনেকাকে আছে এইটো ইয়াতো থাকিব তেনেকাকে মই খুলি গটে নেদেখাও লাগিলে ল'ব পাৰিব এইটো আৰু এইযোৰ আহিব গ্ৰীনত প্ৰিন্ট এনেকাকে থাকিব দুটা পিস আছে নেক্সট এইবোৰ আহিব লিনেন কটনত আহিব এইযোৰ আহিব এইযোৰ 450 কে ল'ব পাৰিব 450 কে ল'ব পাৰিব এইযোৰ এটা এইযোৰ গৰমত পিন্ধিবৰ কাৰণে বহুতেই কমফৰ্টেবল এইযোৰ কাপোৰ বহুতেই কমফৰ্টেবল হয় গৰমত পিন্ধিবৰ কাৰণে ফিক্স প্ৰাইস আহিব এইযোৰ কাপোৰ বহুত কমফৰ্টেবল হয় ইয়াৰ আপোনালোকৰ ব্লাউজ পিসটো অকমান হেভি কে আহিব এইটো ব্লাউজ পিসটো আহিব হেভি কে আহিব দেখিছে এইখন আহিব মেখেলাখন এইখন হ'ব মেখেলাখন এইকেইযোৰ গৰমত পিন্ধাৰ কাৰণে বহুত কমফৰ্টেবল হয় যিবিলাক মানে ডেইলি ৰাফিউজৰ কাৰণে এইযোৰ আছে এইযোৰ বহুত ধুনীয়া কালাৰটো হোৱাইটত পিংক কালাৰ এনেকুৱাকে গোলাপ ফুলৰ নিচিনা আছে এইযোৰ আৰু এইখন হ'ব মেখেলাখন ইয়াৰ এইখন আহিব মেখেলাখন আৰু ব্লাউজ পিসটো অকমান হেভিকে আছে হেভিকে মানে প্ৰিন্টেড হয় এইটো হ'ব ব্লাউজ পিসটো এইটো আহিব ব্লাউজ পিসটো মই গটে খুলি নেদেখা আপোনালোকক এইটো হ'ব নেক্সট এইযোৰ আহিব হোৱাইটতে অকমান অৰেঞ্জ এনেকুৱাকে থাকিব চাদৰখন এইবিলাক যিবিলাক ডেইলি ৰাফিউজত যিবিলাকে মানে ডেইলি ওয়েৰত মেখেলা চাদৰ পিন্ধিব লাগে তেওঁলোকৰ কাৰণে বহুতেই কমফৰ্টেবল হ'ব আৰু আপোনালোকৰ গিফ্টৰ কাৰণেও দিব পাৰিব বিহুৱান হিচাপতো দিব পাৰিব কাৰণ ইয়াতো ব্লাউজটোত আপোনালোকৰ প্ৰিন্টেড হয় গটে ব্লাউজটো ফুল প্ৰিন্ট হয় এনেকুৱাকে প্ৰিন্ট আহিব দেখিছে না স্ক্ৰীনত এইটো এইযোৰ অকমান লাইট গ্ৰীন লাইট পিংক সৰি লাইট অৰেঞ্জ কালাৰৰ লাইট অৰেঞ্জ বেবি পিংক টাইপ কালাৰটো কম্বিনেশ্যনত তেনেকুৱা এটা কালাৰত আহিব এইযোৰ এইখন এইযোৰ দেখিছে আৰু এইখন হ'ব মেখেলাখন এইকেইযোৰ কাপোৰ বহুতেই ইউজ কৰিছে আৰু বহুত ভাল পাইছে এইকেইযোৰ কাপোৰ ইয়াৰো আপোনাৰ ব্লাউজ পিসটো প্ৰিণ্টটো এইটো দেখিছে এনেকুৱাকে সৰু সৰু ৰ'জ টাইপ থাকিব প্ৰিণ্ট নেক্সট এইযোৰ আপোনালোকৰ দহিটো কৰি দিয়া আছে কিন্তু প্ৰাইচ সেমেই থাকিব 450 হ'ব এইখন হ'ব চাদৰখন এইখন আহিব চাদৰখন এইখন হ'ব মেখেলাখন গটে কেইযোৰে ব্লাউজ পিসটো কিন্তু আপোনালোকৰ হেড আছে মানে গটে প্ৰিন্ট কৰা আছে এইটোত আপোনাৰ পাট ডিজাইন এনেকুৱাকে থাকিব ব্লাউজ পিসটো এইটো এইযোৰৰ অকল আপোনালোকে মেখেলাখন চিলালে হৈ যাব বেলেগ ব্লাউজৰ লগত কম্বাইন কৰি পিন্ধিব পাৰিব নেক্সট এইযোৰ আছে সিল্ক সেট মিক্স সেটৰ নিচিনা only 600 ল'ব পাৰিব only 600 একেবাৰে পাৰ্টি ওয়্যাৰ ড্ৰেছ only 600 ত আমি দি আছো ফিক্স প্ৰাইস হ'ব চাদৰখন এইখন ফিক্স প্ৰাইস আহিব চাদৰখন নেভি ব্লু কালাৰত আছে এইখন আহিব মেখেলাখন এইখন হ'ব মেখেলাখন ওপৰলৈকে আছে ফুলখিনি আৰু ব্লাউজ পিসটো মই দেখাই দি আছো ব্লাউজ পিসটো ক'ত আছে এইটো ব্লাউজ পিসত স্লিপছত এটা এনেকুৱাকে পাৰি আহিব কালাৰটো বহুত ধুনীয়া স্ট্যান্ডার্ড কালার আৰু এইটো আহিব মেহেন্দি গ্ৰীণ কালাৰৰ মেহেন্দি কালাৰ গোল্ডেন ইয়েলো টাইপ কালাৰ আহিব ডিজাইনটো সেমেই থাকিব এইটো ডিজাইনটো সেমেই থাকিব মেখেলাখন ব্লাউজ পিসটো এটা স্লিপছত এটা পাৰি আহিব মই গটে খুলি নেদেখাও কালাৰ এই দুটা আছে আপোনালোকে লৈ ল'ব পাৰিব এইটো চাওক কালাৰটো নেক্সট এইকেইযোৰ আছে মিক্স সেট এইকেইযোৰ বহুত কম ৰেঞ্জত দি আছো আমি 750 কে ল'ব পাৰিব এইকেইযোৰ 750 এইখন হ'ব চাদৰখন ফিক্স প্ৰাইস আহিব নহয় এইখন হ'ব চাদৰখন
750 only 750 750 লব পাৰিব এইখন হ'ব চাদৰখন কি ধুনিয়া পাৰ্টি একেবাৰে পাৰ্টি ওয়্যাৰ আপনি আপোনালোকে গিফটত দিয়ক আপোনালোকে নিজে ইউজ কৰক পাৰ্টিৰ কাৰণে হেবো চাচোন কি ধুনিয়া আৰু আপোনালোকৰ ব্লাউজ পিসটো হেভি আহিব দেখিছে নহয় ফুল স্লিভছত পুৰা কাম আছে স্লিভছত 750 only 750 লব পাৰিব এগেজৰ গিফটৰ সৰি এগেজৰ অফাৰৰ কাপোৰ হয় আজিৰ ভিডিওটোত অফাৰ আপোনালোকৰ থাকিব নতুন কাপোৰ থাকিব এইখন হ'ব চাদৰখন সৰি মেখেলাখন চাদৰখন দিয়া নাই এইখন হ'ব চাদৰখন ফিক্স পাইট থাকিব কালাৰটো কিমান ধুনিয়া চাও ইয়েলো কেনেকুৱা ধুনিয়া দেখিব দেখিছে কেনেকুৱা ধুনিয়া দেখিব এইখন হ'ব মেখেলাখন এইখন হ'ব মেখেলাখন অনলি মনত ৰাখিছনে প্ৰাইসটো 750 আৰু ব্লাউজৰ স্লিভছত এনেকুৱাকে হেভিকে পাৰিব চাও নেক্সট এইজোৰ আহিব লেভেণ্ডাৰ কালাৰ এইখন হ'ব চাদৰখন সৰি মেখেলাখন দি আছে যে এইখন হ'ব চাদৰখন এইবোৰ কাপোৰ 1200 ৰ তলত নাপায় কত এইখন লেভেণ্ডাৰ কিমান ধুনিয়া চাওকচোন কিমান ধুনিয়া 750 দি আছে আমি এইখন হ'ব মেখেলাখন ব্লাউজৰ স্লিভ ফুল স্লিভস কাম আছে দেখুন স্লিভস তো এনেকা কাম থাকিব 750 ত লব পাৰিব এইগিজু চাও কেঁচা গাড়ীৰ মেখেলা চাদৰ বহুত ধুনিয়া পাত ডিজাইনত থাকিব সেলফ পাৰি হ'ব এইগিজুৰ কাপোৰৰ এইখন এইগিজুৰৰ প্ৰাইস আহিব অনলি 750 এইগিজুৰ আহিব 750 সৰি ইটো 750 নহয় দে মোৰ ভুল হৈছে 750 নহয় 900 900 ত লব পাৰিব 900 ত লব পাৰিব এইগিজুৰ কাপোৰ 900 ত লব পাৰিব এইটো সেল পাৰি হ'ব এইখন আহিব মেখেলাখন ইয়াত আপোনালোকে ব্লাউজ পিস পাই যাব এইটো ব্লাউজৰ স্লিভছত এনেকা পাৰি আছে এইটো মেৰুন কালাৰত আহিব আৰু এজোৰ আছে পাৰ্পল কালাৰ আছে এইটো পিস এইটো আছে পাৰ্পল কালাৰ অনলি 900 ত লব পাৰিব এইখন খুলি নেদেখাও গটে মই সেমে হ'ব এইটো আহিব এইকিজু 900 ত লব পাৰিব এইখন মেখেলা ব্লাউজৰ স্লিভছত এটা পাৰি আহিব এইটো আহিব ব্লাউজৰ স্লিভছত এটা পাৰি নেক্সট এইজোৰ আহিব এইকেজোৰ লব পাৰিব 950 আজি একেবাৰে ধামাকা অফাৰ লৈ আহিছো এইবোৰ কাপোৰ 1200 1300 ত বিক্ৰী হৈ আছে এইবোৰ আজি বহুত কিমান ধুনিয়া কাপোৰ চাও হোল বডিত ওয়ার্ক আছে প্লাস আপোনালোকে চাও পাৰি গেটা ফিক্স পাৰি গেটা চাও কিমান ডাঙৰকে আছে আৰু গটে কাপোৰজোৰৰ চাওকচোন ওয়ার্ক খিনি চাও আপোনালোকে ইয়াত এইখিনি only 950 950 টকাত লব পাৰিব এইখন হ'ব চাদৰখন এইখন আহিব চাদৰখন ব্লু কালাৰ এইখন আহিব মেখেলাখন আৰু ব্লাউজৰ স্লিভছত এনেকুৱাকে এটা পাৰি আহিব গটে স্লিভছতে কাম আছে দেখিছে গটে স্লিভছত কাম আছে 950 ত লব পাৰিব নেক্সট এটা আছে এইটো কালাৰটো অকমান পিংক পিচ পিংক টাইপ কালাৰ অকমান বেবি পিংকো নহয় তেনেকুৱাকে এইটো কালাৰটো এইজোৰ ব্লু আছিলে তাত আপোনালোকৰ পিংক আৰু ব্ল্যাকেৰে কাম আছিলে এইজোৰ আছে আপোনালোকৰ পিংক আৰু ব্ল্যাকেৰে কাম নেভি ব্লু সৰি এইটো নেভি ব্লু হে মিনাটো নেভি ব্লুত আছে আপোনালোকৰ এইটো চাদৰ হোল বডি ওয়ার্ক আছে আপোনালোকৰ এইটো হ'ব সাইড পাৰি কেটা চাব আপোনালোকে সাইড পাৰি কেটা ঠিক আছে ব্ল্যাকেৰে আছে হেনেকুৱাকে এইটো গটে চাদৰখন এইখন আৰু এইখন আহিব আপোনালোকৰ মেখেলাখন আৰু এইগিটা হ'ব আপোনালোকৰ ব্লাউজ পিসটো চাও গটে স্লিভছত এনেকুৱাকে ডাঙৰকে পাৰিটো আছে only 950 লব পাৰিব নেক্সট এইজোৰ হ'ব আপোনালোকৰ ডাইটস পাৱাৰ লুম কটনৰ একেবাৰে কমফৰ্টেবল ডেইলি ৰাফিউজৰ কাৰণে এইজোৰ বহুতে কমফৰ্টেবল
950 ল'ব পাৰিব এই কেজোৰ 950 ল'ব পাৰিব এখন মেখেলাখন এইখন চাদৰখন ফিক্স পাৰি হ'ব কালাৰ হ'ব সি ব্লু কালাৰত হ'ব এইখন হ'ব only 950 ল'ব পাৰিব এইখন হ'ব মেখেলাখন এইখন আহিব মেখেলাখন আৰু ইয়াৰ ব্লাউজৰ স্লিভছত অকমান ডাঙৰকে আছে পাৰেটো এইটো হ'ব মেখেলা ব্লাউজৰ স্লিভছত পাৰেটো চাও অকমান ডাঙৰকে আছে এইটো পাৰেটো নেক্সট মই কালাৰ কেটা দেখাই যাম ভাল লাগিলে যিজোৰ ভাল লাগে স্ক্ৰিনশ্বট ৰাখিব এইজোৰ হ'ব পিংক কালাৰত লাইট পিংক peach pink baby pink type kene koi to peach pink color no peach pink color hobo ekhon hobo sador khon fix part ahibo same hobo ekhon ahibo aru ekhon hobo mekhela khon apnaloke bhal lagile mane amar screenshot rakhibo aru jodi ki bagarna apnalok full photo lage dm koribo ami full photo pathai dim apnalok eto hobo blouse piece to eto ahibo blouse piece to এইজোৰ চাও এই মই দিছিলো যেতিয়া নতুন আহিছিলে অলৰেডি বুকিং হৈ গল এতিয়া আমি অফাৰত আজিৰ কাৰণে অফাৰত দি আছো এইজোৰ কাপোৰ বেবি পিংক কালাৰ পিংকেৰে এনেকুৱাকে নাচনি ডিজাইন আছে দেখিছে নহয় যেতিয়া বিহুৰ সিজন একেবাৰে নাচনি ডিজাইনৰ কাপোৰ গোটেই কাপোৰযোৰ 1050 ল'ব পাৰিব 1050 ল'ব পাৰিব এইজোৰ কাপোৰ অফাৰত দি আছো জলদি বুক কৰি লওক মেখেলা ওপৰলৈকে আহিব হেভি ডিজাইন ব্লাউজৰ স্লিভছত পাৰি থাকিব ব্লাউজ স্লিভছত পাৰি থাকিব লগতে হোল বডিটোত কাম থাকিব দেখিছে 1050 লুট ল অফাৰ নেক্সট এইজোৰ আহিব লেভেণ্ডাৰ কালাৰত আপোনাৰ লেভেণ্ডাৰ ফুল থাকিব ডাৰ্ক লেভেণ্ডাৰ ফুলটো থাকিব কাপোৰটো এইজোৰে হ'ব সেম হ'ব কালাৰ অকল বেলেগ হ'ব প্ৰাইস সেম থাকিব 1050 এইটো চাও মেখেলা চাদৰ এখন মেখেলা এইখন হ'ব চাদৰখন আৰু হোল বডিত ব্লাউজত কাম থাকিব স্লিভছত এটা পাৰি থাকিব মই ব্লাউজ পিছটো লাগে এবাৰ আৰু দেখাই দিও আপোনালোকে চাওক ব্লাউজ পিছতো হোল বডি ওয়ার্ক থাকিব জাস্ট ওয়াও কালেকশন চাওক বহুত ধুনীয়া কালেকশন দেখিছে এইটো হ'ব ব্লাউজ পিছটো এইটো আহিব ব্লাউজ পিছটো ব্লাউজ পিছত আপোনালোকৰ স্লিভছত এনেকুৱাকে এটা পাৰি থাকিব সৰুকে আৰু হোল বডিটোত কাম থাকিব নেক্সট এইজোৰ আহিব সি গ্ৰীন কালাৰ থাকিব এইজোৰ নুখুলো মই এইটো হ'ব সেম ডিজাইনটো সেমই থাকিব নাচনি কাপোৰযোৰ অকল বেলেগ হ'ব কালাৰটো নেক্সট এইজোৰ চাওক এইজোৰত এনেকৈ নাচনিৰ নিচিনাই কিন্তু ইয়াতো হোল বডিৰ আপোনালোকৰ কাম থাকিব পাৰে ইয়াৰ কাম চাওক আৰু সাইড পাৰি চাওক সেই কেজোৰ আপোনালোকৰ সাইড পাৰি মই দেখাইছো এইটো সাইড পাৰি চাওক কিমান ডাঙৰকে আছে ইয়াতো এনেকুৱাকে নাচনিয়ে থাকিব কিন্তু হোল বডিটোত বুটা থাকিব এনেকুৱাকে ৰেড ব্লু ৰে এইজোৰ আহিব 1090 ল'ব পাৰিব এইজোৰ অকমান প্ৰাইসটো বেছি কাৰণ বুটাটো অকমান হেভিকে আছে আপোনালোকে যদি সাইড পাৰি নলগাই পিন্ধিব পাৰিব দেখিছে নহয় কালাৰটো ইমান ধুনীয়া আৰু এইখন হ'ব মেখেলাখন এইখন আহিব মেখেলাখন এইখন হ'ব মেখেলাখন সৰি এইখন হ'ব মেখেলাখন দেখিছে আৰু ইয়াৰ আপোনালোকে ব্লাউজ পিছটো মই দেখাই দিও ব্লাউজৰ স্লিভছত এটা পাৰি আহিব এনেকুৱা সিম্পলকে ব্লাউজৰ স্লিভছত এটা পাৰি আহিব নেক্সট কালাৰটো দিয়া এইটো আহিব ব্লু সৰি পিংক কালাৰৰ এইজোৰ সেম হ'ব কালাৰটো বেলেগ হ'ব প্ৰাইস আহিব 1090 ল'ব পাৰিব এইখন চাদৰ এইখন মেখেলা এইখন চাদৰ হোল বডি কাম থাকিব এনেকাকে আৰু এইখন মেখেলা হ'ব মেখেলাৰ ওপৰলৈকে থাকিব অকমান এইটো ব্লাউজৰ স্লিভছত এটা পাৰি আহিব নেক্সট এইজোৰ আহিব লাইট ব্লু কালাৰত এইজোৰ প্ৰাইস আহিব 1090 ল'ব পাৰিব এইজোৰ কিন্তু ফিক্স পাৰি হ'ব কাপোৰযোৰ এইজোৰ কাপোৰ ফিক্স পাৰি আহিব এইখন হ'ব চাদৰখন মেলি দেখাই দিও এইখন আহিব আচলৰ ডিজাইনটো চাওক ইমান ধুনীয়া সৰু সৰুকে মিনা কৰা আছে এইখন আহিব চাদৰখন এইখন আহিব মেখেলাখন
এইখন আহিব মেখেলাখন আৰু মই ব্লাউজ পিচটো দেখাই এইখন মেখেলাখন 1090 ল'ব পাৰিব ব্লাউজ পিচটো ক'ত আছে এইটো সব ব্লাউজ পিচটো এইটো স্লিভছত এটা সৰুকে পাৰি আহিব নেক্সট এইটো সেম কালাৰে হ'ব এইটো সেম কালাৰে হ'ব কিন্তু আপোনালোকৰ সেইজোৰত বেলেগ বেলেগ কালাৰত আছিল আৰু এইজোৰ সেলফ পাৰি হ'ব কিন্তু এইজোৰত এটা কালাৰে ফুল কিনি থাকিব ফুলৰ ডিজাইনটো চাওক ইমান ধুনীয়া চাদৰখন মই খুলি কিনে দেখাই দি আছো এইজোৰ ল'ব পাৰিব 1050 1050 ল'ব পাৰিব এইজোৰ কাপোৰ কমাই দিও প্ৰাইস তুমি 1000ত ল'ব আপোনালোকে কমাই দিছে এইজোৰ স্পেশালি 1000ত ল'ব পাৰিব এইজোৰ কাপোৰ বিহু বুলি আমি অফাৰ দি দিছো সোনকালে লৈ লওক এইটো 1000ত ল'ব পাৰিব এইজোৰ আৰু ব্লাউজ পিচটো আছিল ব্লাউজৰ স্লিভছত এটা পাৰি আহিব সৰুকে সেইটো ব্লাউজৰ স্লিভছত সেইটো পাৰি আহিব এইজোৰ 1050 ল'ব পাৰিব এইজোৰ ৰেডত আছে এটা পিচ ৰেডত কিছুমানে বিচাৰে ৰেডত এইটো সাইড পাৰিটো সিলাই কৰা আছে এইটো 1050 ল'ব পাৰিব এইখন হ'ব মেখেলাখন এইখন আহিব মেখেলাখন only 1050 ল'ব পাৰিব নেক্সট এইজোৰ আহিব গ্ৰীনত এনেকৈ পাৰ্পলৰ কাম থাকিব আৰু এইজোৰ মই কওঁ বহুত সফট কাপোৰটো একেবাৰে যেতিয়া গৰম পৰিছে এইজোৰ কাপোৰ পিন্ধি বহুতে আৰাম পাব একেবাৰে বডি হাগিং কাপোৰ হয় গাত লিপিট খাই থাকিব আৰু ইয়াৰ আপোনালোকৰ সেই ডিজাইনটো চাওক আপোনালোকে বুটাৰ ডিজাইন কিটা চাওক কিমান ইউনিক হয় বুটাৰ ডিজাইন কিটা এই গেজোৰ আপোনালোকে ল'ব পাৰিব 800ত ল'ব পাৰিব অনলি এই গেজোৰ কাপোৰ আপোনালোকে 800ত ল'ব পাৰিব এই চাওক ইমান ধুনীয়া কালাৰটো ইয়াৰ আপোনালোকৰ এইখন আহিব মেখেলাখন ওপৰলৈকে থাকিব এই চাওক মেখেলাখন বহুত ওপৰলৈকে থাকিব ফুলখিনি এইটো দেখিছে ন এইটো হ'ব আৰু ইয়াত আপোনাৰ সাইড পাৰি কেইটা অকলকে এনেকে ইয়াতে ব্লাউজ পিচ আৰু সাইড পাৰি কেইটা আছে এনেকুৱাকে ব্লাউজৰ স্লিভত এটা পাৰি আহিব বাকিখিনি সাইড পাৰি ইয়াত লগাব পাৰিব নেক্সট এইজোৰ আহিব এইজোৰ সেম ইয়েলোত আপোনালোকৰ ৰেড বহুতে বিচাৰে এইটো কম্বিনেশ্যন 800ত ল'ব পাৰিব ইয়াৰ আপোনাৰ বুটা ডিজাইনটো অকণমান বেলেগ হ'ব ইয়াত সৰু সৰুকে বুটাৰ নিচিনা থাকিব বুটাৰ ডিজাইনটো ফুল ডিজাইনত থাকিব এনেকুৱাকে মেখেলাখন দেখোন এইখন হ'ব মেখেলাখন এইখন আহিব মেখেলাখন এইখন হ'ব আৰু এইকেইটা হ'ব সাইড পাৰি কেইটা ব্লাউজৰ স্লিভছত এনেকুৱাকে পাৰি আহিব অনলি 800ত ল'ব পাৰিব এইজোৰ আহিব হোৱাইটত অকণমান গ্ৰীন ব্লেক আৰু আপোনাৰ য়েল্লো ইজ গ্ৰীন কালাৰে থাকিব বুটা কেইটা এইকেইযোৰ বহুত কম ৰেঞ্জত ল'ব পাৰিব চাদৰখন ক'ত আছিলে এইখন হ'ব চাদৰখন অনলি 600ত ল'ব পাৰিব বহুত পাতল হয় কাপোৰটো বহুত ধুনীয়া হয় গৰমত পিন্ধিবৰ কাৰণে বহুতেই ভাল হ'ব এইখন হ'ব মেখেলাখন এইখন আহিব মেখেলাখন আৰু এইকেইটা হ'ব সাইড পাৰি কেইটা বহুত সৰুকে থাকিব আৰু কালাৰটো ধুনীয়া কালাৰত থাকিব এইটো এইজোৰ হ'ব আপোনাৰ ব্লেক আৰু ৰেডেৰে থাকিব হোৱাইটত থাকিব ইউ বহুতে এইজোৰ হোৱাইট কাপোৰো বিচাৰে তেওঁলোকেও ল'ব পাৰিব এনেকুৱাকে তিনিটা সৰু লাইনৰ বুটা থাকিব এটা ডাঙৰ বুটা থাকিব বুটাৰ লাইন থাকিব এইখন হ'ব মেখেলাখন এইখন আহিব মেখেলাখন আৰু ব্লাউজৰ এইকেইটা হ'ব ব্লাউজৰ স্লিভছত আৰু সাইড পাৰি কেইটা ৰেডত থাকিব সৰু সৰুকে থাকিব এইকেইটা অনলি 1000ত ল'ব পাৰিব 1000ত ল'ব পাৰিব কাপোৰটো নেক্সট এইজোৰ আহিব গ্ৰীনত আহিব এইজোৰ হ'ব এইজোৰো এনেকুৱাই থাকিব তিনিটা সৰু বুটাৰ লাইন এটা ডাঙৰ বুটাৰ লাইন গ্ৰীনত আহিব এইখন হ'ব মেখেলাখন 1000
1999 টকা আৰু কমাই দিছোঁ 3টা ডিজিট কৰি দিছোঁ 999ত ল'ব পাৰিব আগৰ যোৰা 999ত লগাব পাৰিব এইটো এইখন হ'ব এইকেইটা হ'ব সাইড পাৰি কেইটা ব্লাউজৰ স্লিভছত এটা পাৰি হ'ব নেক্সট এইযোৰ হ'ব গ্ৰীন কালাৰ পিংক কালাৰৰ এইযোৰ 999ত ল'ব পাৰিব ইয়াৰ আপোনাৰ এটা গেৰু ডিজাইন আছে চাদৰখনৰ মাজত এইটো আহিব এইখন হ'ব আৰু এইখন হ'ব চাদৰখন ইয়াৰ আপোনাৰ সাইড পাৰি কেইটা গ্ৰীনত থাকিব ব্লাউজৰ স্লিভছত এটা পাৰি থাকিব এইটো 999ত ল'ব পাৰিব এইযোৰ বহুত ধুনীয়া পাৰ্টি ৱেৰ কাপোৰ এইযোৰ চাওকচোন কিমান ধুনীয়া চেল পাৰি হ'ব মেখেলাখন চাওক চেল পাৰি হ'ব কাপোৰযোৰ এইযোৰ আপোনালোকে ডিজাইনটো বডিৰ ডিজাইনটো চাওক 950ত ল'ব পাৰিব 950ত ল'ব পাৰিব বডিৰ ডিজাইনটো চাওক বিহুৰ কাৰণে এইবিলাক কাপোৰ আমি অফাৰত দি আছোঁ এইবোৰ কাপোৰ আপোনালোকে 1300ৰ তলত 1200 1300ৰ তলত কেতিয়াও নাপায় এইটো মেখেলাখন আৰু এইখন হ'ব ব্লাউজ পিচটো ইয়াতে এইটো ব্লাউজ পিচটো হেভিকে আহিব দেখিছে স্লিভছত অকণমান ফিল কৰিব স্লিভছটোত বহুত ধুনীয়াকৈ আহিব ব্লাউজৰ স্লিভছত পাৰিটো সেইযোৰ দিয়াচোন নলগি পিনে এইযোৰ এবাৰ 950ত ল'ব পাৰিব এইযোৰ একেবাৰে পাৰ্টি ৱেৰ লেভেণ্ডাৰ কালাৰ হোল বডি ৱৰ্ক থাকিব 950ত ল'ব পাৰিব এইযোৰ কাপোৰ 950ত ল'ব পাৰিব এইযোৰ কাপোৰ হ'ব 950 দেখিছে কি ধুনীয়া 950ত ল'ব পাৰিব এইকেইটা হ'ব সাইড পাৰি কেইটা এইকেইটা হ'ব সাইড পাৰি কেইটা নলগালে মানে বহুত ধুনীয়া লাগিব কাপোৰযোৰ বহুতে গৰ্জিয়াছ হ'ব এইখন হ'ব আপোনালোকৰ মেখেলাখন এইখন হ'ব দেখিছে নহয় কিমান হেভিকে আছে এইখন হ'ব মেখেলাখন আৰু ব্লাউজৰ স্লিভছত এইটো ব্লাউজ পিচটো দেখিছে না ব্লাউজৰ স্লিভছত ধুনীয়াকৈ ডাঙৰকৈ পাৰি আহিব অনলি 950ত ল'ব পাৰিব 950 এইযোৰ 1000ত ল'ব পাৰিব 999ত ল'ব পাৰিব সি গ্ৰীণ কালাৰ সি ব্লু কালাৰত আছে সৰু সৰু বুটা আছে গাটোত ওভাৰঅল গাটোত বুটা আছে সৰি মেখেলাখন এইখন হ'ব চাদৰখন সৰু সৰু গাটোত হোল বুটা আছে আৰু এইখন হ'ব মেখেলাখন এইখন আহিব মেখেলাখন আৰু আপোনাৰ সাইড পাৰি কেইটা কপাৰ গুণাৰে থাকিব এনেকুৱাকে এই ব্লাউজৰ স্লিভছত এটা পাৰি আহিব নেক্সট হোৱাইটযোৰ দিয়াচোন এইযোৰ হোৱাইটত ৰেড এইযোৰ 999ত ল'ব পাৰিব এইযোৰ কাপোৰ 999ত ল'ব পাৰিব এইযোৰ এইকেইটা হ'ব সাইড পাৰি কেইটা চাচোন ইমান ধুনীয়া এইখন হ'ব মেখেলাখন এইখন আহিব মেখেলাখন মিঠাতে আছে এইখন আহিব মেখেলাখন আৰু ব্লাউজৰ স্লিভছত এটা সৰু কেনেকুৱাকৈ পাৰি আহিব অনলি 999 এইযোৰ ল'ব পাৰিব বহুত ধুনীয়া কাপোৰ বহুত ধুনীয়া 900ত ল'ব পাৰিব 900ত ল'ব পাৰিব এইযোৰ কাপোৰ কালাৰটো চাওক কাপোৰযোৰ চাওক বহুত ধুনীয়া কাপোৰ এইযোৰ মাজত গেৰু আছে গেৰুটো খুলি পিনে দেখাই দিওঁ মাজত গেৰু ডিজাইন আছে অনলি 900ত ল'ব পাৰিব 900 টকাত দেখিছে বহুত ধুনীয়া এইখন আহিব মেখেলাখন এইখন চাওকচোন ওপৰলৈকে আছে ফুলখিনি আপোনালোকৰ আৰু ব্লাউজ এইকেইটা সাইড পাৰি কেইটা চাওক ইমান ধুনীয়া আৰু ব্লাউজৰ স্লিভছত এটা পাৰি আহিব সাইড পাৰি কেইটা চাওক বহুত ধুনীয়া নেক্সট এইযোৰ দিয়াচোন এইযোৰ আহিব ব্লেকত চাওক এইযোৰ 900ত ল'ব পাৰিব হোল বডি গেৰো থাকিব এইযোৰ আহিব হোল বডি গেৰো থাকিব এইখন ব্লেকত থাকিব এনেকুৱাকৈ হোল বডি এইটো গেৰো আহিব হোল বডি
এইখন হ'ব মেখেলাখন মেখেলাখন অকমান ডিজাইন অকমান বেলেগ সাইডখিনি এইখিনি দেখিছে না অকমান হোৱাইটত থাকিব এনেকুৱাকে এইখিনি আৰু আপোনালোকৰ সাইড পাৰি কেইটা চাওকচোন কিমান হেভিকে আছে এইকেইটা হ'ব সাইড পাৰি কেইটা আৰু ব্লাউজৰ স্লিপছৰ এটা পাৰি আহিব নেক্সট মিক্স পাটৰ এইটো দিয়াচোন মাজত দেখাই দিওঁ মিক্স পাটখিনি জবা ফুল দিয়া চাওক এইযোৰ আহিব চাওকচোন বৰ ধুনীয়া কালাৰ এটা জবা ফুল ডিজাইন এইবোৰ আপোনালোকে প্ৰিন্টেড নহয় কাপোৰটো দেখিছেনে এইটো এমব্ৰইডাৰী হয় কাপোৰযোৰ এইটো এমব্ৰইডাৰী হ'ব এইখন হ'ব চাদৰখন এইখন হ'ব আপোনালোকৰ চাদৰখন এইখন আহিব চাদৰখন বহুত ধুনীয়া এটা ধুনীয়া ডিজাইন কালেকশ্যন এইকেইটা হ'ব সাইড পাৰি কেইটা এইকেইটা হ'ব মেখেলাখন দিয়াচোন এইযোৰ ল'ব পাৰিব 1050 1050 ল'ব পাৰিব এইখন হ'ব মেখেলাখন ওপৰলৈকে আহিব কাপোৰটো বহুতে সফট হয় এইখন হ'ব মেখেলাখন আৰু ব্লাউজৰ স্লিপছটো হ'ব পাৰি আহিব প্লাস কন্ট্ৰাষ্টত আহিব চাওক বহুত ধুনীয়া ব্লাউজটো কন্ট্ৰাষ্টত আহিব স্লিপছত এনেকুৱাকে ডাঙৰকে পাৰি থাকিব ইয়াৰ আপোনালোকে তিনিটা কালাৰ আছে তিনিটা কালাৰত পাইছো দুটা কালাৰ আছে এইটো পিংক সৰি অৰেঞ্জ কালাৰ কনফিউজ অৰেঞ্জ কালাৰত আছে ডিজাইন সেমে থাকিব তাত আপোনাৰ পিংক কালাৰ আছে ফুল কেটে ইয়াত ৰেডেৰে থাকিব ইয়াত ফুল কেটে আপোনালোকৰ ৰেডেৰে থাকিব 1050 ল'ব পাৰিব আপোনালোকৰ ইয়াৰ ব্লাউজটো কন্ট্ৰাষ্ট আহিব এইখন হ'ব চাদৰখন এইখন আহিব চাদৰখন এইখন হ'ব চাদৰখন এইখন ইয়াত সাইড পাৰি কেইটা এইকেইটা হ'ব সাইড পাৰি কেইটা আৰু এইখন হ'ব মেখেলাখন এইখন আহিব মেখেলাখন ইয়াৰ ব্লাউজত আপোনাৰ ৰেডত আহিব স্লিপছত এনেকৈ ডাঙৰকে পাৰি আহিব কন্ট্ৰাষ্টত আহিব ব্লাউজটো যেতিয়া ৰেডি টু ৱেৰ কৰিব বহুত ধুনীয়া লাগিব কাপোৰযোৰ নেক্সট দিয়াচোন এইযোৰ আহিব সেম 1050 ল'ব পাৰিব কন্ট্ৰাষ্টত আহিব মেখেলাখন ৰেডত আহিব চাদৰখন এইটো লেভেণ্ডাৰ অমান পিংক লেভেণ্ডাৰ টাইপ কালাৰত আহিব কালাৰটো বহুত ধুনীয়া ডুৱেল টোনত হ'ব চাদৰখন দেখিছে ন কাপোৰযোৰ ডুৱেল টোনত আহিব কাপোৰযোৰ 1050 1050 ল'ব পাৰিব এইযোৰ কাপোৰ বহুত ধুনীয়া আৰু এইকেইটা হ'ব সাইড পাৰি কেইটা আৰু মেখেলাখন হ'ব এইখন ৰেডত আহিব মেখেলাখন 1050 ল'ব পাৰিব ওপৰলৈকে থাকিব কাম মেখেলাখনৰ বহুত ওপৰলৈকে থাকিব এনেকুৱাকে কাম আৰু ব্লাউজৰ স্লিপছত হেভিকে কাম থাকিব ব্লাউজৰ স্লিপছত এনেকুৱাকে হেভিকে কাম থাকিব দেখিছে ব্লাউজৰ স্লিপছত নেক্সট এইযোৰ আছে পিংক কালাৰত আপোনালোকৰ বুটা কেইটা ব্ৰাউন কালাৰত আহিব মেৰুন কালাৰত আহিব আৰু কপাৰ গুণাৰে কাম থাকিব এইযোৰ ল'ব পাৰিব 999 ল'ব পাৰিব এইযোৰ কাপোৰ এইখন হ'ব চাদৰখন সৰু সৰু বুটাত আছে কাপোৰযোৰ এইখন হ'ব মেখেলাখন এইখন আহিব মেখেলাখন 999 অনলি 999 ল'ব পাৰিব ইয়াৰ আপোনাৰ সাইড পাৰি কেইটা এইকেইটা সাইড পাৰি কেইটা আৰু ব্লাউজৰ স্লিপছত এটা পাৰি আহিব এইকেইটা হ'ব সাইড পাৰি কেইটা আৰু ব্লাউজৰ স্লিপছত এটা পাৰি আহিব এইযোৰ ল'ব পাৰিব 1100 1100 ল'ব পাৰিব অকমান গ্ৰে লাইট গ্ৰে কালাৰত আছে এখন ৰেড আৰু হোৱাইট গুণাৰে কাম আছে সিলভাৰ গুণাৰে কাম আছে এইখন হ'ব মেখেলাখন এইখন আহিব মেখেলাখন 1100 ল'ব পাৰিব এইকেইটা হ'ব সাইড পাৰি কেইটা এইকেইটা আহিব সাইড পাৰি কেইটা সিলভাৰ গুণাত থাকিব এনেকুৱাকে ৰেডেৰে এটা লাইন থাকিব নেক্সট এইযোৰ দিয়াচোন এইযোৰ আহিব ষ্টেপল কটন আপোনালোকৰ ফিক্স পাৰিত এইযোৰ আহিব ফিক্স পাৰিত 1200 ল'ব পাৰিব 1200 ল'ব পাৰিব এইযোৰ কাপোৰ এইখন আহিব চাদৰখন ইয়াত বুটাৰ ডিজাইনটো বহুত ইউনিক হয় আনকমন ডিজাইন এটা হয় বুটাৰ তাৰপিছত কালাৰটো ধুনীয়া এইখন আহিব মেখেলাখন ওপৰলৈকে আছে আহল বহল হ'ব মেখেলাবোৰ আপোনালোকৰ আৰু এইটো হ'ব ব্লাউজ পিছটো আপোনালোকৰ ইয়েলত থাকিব এইটো ব্লাউজ পিছটো এইটো আহিব ব্লাউজ পিছটো নেক্সট এইযোৰ আহিব 1200 এইযোৰ আহিব 1200 সৰু সৰু বুটা আছে আপোনালোকৰ মাল্টি কালাৰ বুটা আছে প্লাস চিনৰ নিচিনা আহিব এইখন হ'ব চাদৰখন
1200 ল'ব পাৰিব এইযোৰ কাপোৰ এইখন হ'ব মেখেলাখন ওপৰলৈকে থাকিব আৰু ইয়াৰ সাইড পাৰি কেইটা বহুত ধুনিয়া সাইড পাৰি কেইটা আপোনালোকক মই দেখাই দিও সাইড পাৰি কেইটা বহুতেই ধুনিয়া এই কেইটা চাওক আৰু ব্লাউজৰ স্লিভছত এটা পাৰি আছে এইযোৰ বহুত ডিমান্ডেড কাপোৰ হয় আমি অফাৰ দি আছো নেক্সট এইযোৰ হ'ব আপোনালোকৰ অকমান পিয়াজি টাইপ কালাৰৰ কপাৰ গুণাৰে কাম থাকিব এইখন হ'ব চাদৰখন এইখন আহিব চাদৰখন এইখন হ'ব চাদৰখন আৰু আপোনালোকৰ মেখেলাখন মই দেখাই দিও এইখন হ'ব মেখেলাখন পাইটো অকমান হেভিকে থাকিব চাওকচোন এইটো পাইটো হেভিকে থাকিব আৰু এইকেইটা সাইড পাৰি কেইটা আৰু ব্লাউজৰ স্লিভছত এটা পাৰি আহিব অনলি 1200 ত ল'ব পাৰিব এইযোৰ আহিব 1200 ত লেভেণ্ডাৰ কালাৰত আহিব পাৰ্পল কালাৰত আহিব ইয়াত এইযোৰ কাপোৰ 1200 ল'ব পাৰিব এইযোৰ একেবাৰে ষ্টেবল কটন হ্যান্ডলুম হয় কাপোৰ এইখন হ'ব মেখেলাখন ইয়াৰ সাইড পাৰি কেইটা বহুত ধুনিয়া হয় সাইড পাৰি কেইটা চাও এইকেইটা সাইড পাৰি কেইটা কালাৰটো বহুত ধুনিয়া yellowish green টাইপত আহিব ব্লাউজৰ স্লিভছত এটা পাৰি আহিব নেক্সট এই দুটো দেখাই দিও নেকি এইযোৰ আহিব মেৰুন কালাৰত কেছ বসা থাকিব অকল তলৰ আচলৰ ডিজাইনখিনিত কেছ বসা থাকিব 1150 ল'ব পাৰিব 1150 টকাত ল'ব পাৰিব এইযোৰ কাপোৰ এইখন হ'ব মেখেলাখন এইখন আহিব মেখেলাখন আৰু সাইড পাৰি কেইটা ৰেডত আহিব ব্লাউজৰ স্লিভছত এটা পাৰি আহিব সাইড পাৰি কেইটা ৰেডত আহিব ব্লাউজৰ স্লিভছত এটা পাৰি আহিব নেক্সট এইযোৰ আহিব লাইট লেভেণ্ডাৰ কালাৰত একেই থাকিব কেছ বসা থাকিব তলখিনি আপোনাৰ আচলৰ ডিজাইন সেমেই হ'ব 1150 ল'ব পাৰিব এইযোৰ কাপোৰ এইযোৰ 1150 এইখন আহিব মেখেলাখন আৰু সাইড পাৰি কেইটা আপোনালোকৰ ৰেডত আহিব এইকেইটা হ'ব সাইড পাৰি কেইটা ৰেডত আহিব ব্লাউজৰ স্লিভছত এটা পাৰি আহিব নেক্সট এই দুটো দেখা দিও এইযোৰ 1200 ত ল'ব পাৰিব এইযোৰ লাইট লেভেণ্ডাৰ কালাৰত আছে একেবাৰে বহুত ধুনিয়া কাপোৰ আৰু ডিজাইনটো পাট ফুলৰ নিচিনা এটা ডিজাইন থাকিব এইযোৰ 1200 ল'ব পাৰিব এইখন হ'ব মেখেলাখন এইখন আহিব মেখেলাখন দেখিছে আৰু সাইড পাৰি কেইটা বহুত ধুনিয়া সৰু সৰুকে থাকিব যদিও সাইড পাৰি কেইটা বহুত ধুনিয়া কপাৰ গুণা আৰু পিংকেৰে থাকিব কামখিনি আৰু এইযোৰ আহিব স্কাই ব্লু কালাৰত 1200 ত ল'ব পাৰিব এইযোৰ কাপোৰ এইখন হ'ব চাদৰখন এইখন আহিব চাদৰখন আৰু এইখন হ'ব মেখেলাখন এইখন আহিব মেখেলাখন চাওকচোন আৰু ইয়াত আপোনালোকৰ আচলৰ ডিজাইনটো সৰি সাইড পাৰি কেইটা চাও বহুত ধুনিয়া সৰুকে আছে ব্লাউজৰ স্লিভছত এটা পাৰি আহিব নেক্সট ইয়েলোযোৰ দিয়াছো ইয়েলোযোৰ দি এইযোৰ আহিব ইয়েলোত ৰেড এইযোৰ 1200 ত ল'ব পাৰিব ফুলৰ ডিজাইনটো চাও গোলাপ ফুলৰ নিচিনা এটা ডিজাইন আছে এটা গোলাপ ফুলৰ নিচিনা আছে কাপোৰযোৰ অনলি 1200 ত ল'ব পাৰিব কাপোৰযোৰ বহুত হাইলাইটেড কালাৰ এটা হয় মেখেলাখন ওপৰলৈ কেনেকুৱাকে থাকিব সাইড পাৰি কেইটা আপোনালোকে এনেকুৱাকৈ ৰেডত আহিব ব্লাউজৰ স্লিভছত এটা পাৰি আহিব নেক্সট এই দুযোৰ আছে এই দুযোৰ 1200 ত ল'ব পাৰিব এইযোৰ হোৱাইটত আছে এইযোৰ আছে আপোনালোকৰ এইবোৰ বহুত ধুনিয়া কমফৰ্টেবল কাপোৰ হয় সব হ্যান্ডলুম কাপোৰ হ'ব এইযোৰ ইয়াৰ বুটা ওয়াৰ্কটো বহুত ধুনিয়া 1200 ল'ব পাৰিব আৰু এইকেইটা হ'ব সাইড পাৰি কেইটা এইকেইটা আহিব সাইড পাৰি কেইটা সিলভাৰ গুণৰে থাকিব এইখন হ'ব মেখেলাখন এইখন আহিব মেখেলাখন আৰু ব্লাউজৰ স্লিভছত এটা সৰুকে পাৰি আহিব এইটো ব্লাউজৰ স্লিভছত সৰুকে পাৰি আহিব সেম হ'ব কাপোৰযোৰ এইযোৰ হোৱাইটত আহিব সেম আহিব এইখন হ'ব চাদৰখন সাইড পাৰি কেইটা এইকেইটা হ'ব এইখন হ'ব চাদৰখন আৰু এইখন হ'ব মেখেলাখন ওপৰলৈকে আহিব মেখেলাখন 1200 ত ল'ব পাৰিব এইখন হ'ব আৰু এইটো ব্লাউজৰ স্লিভছত এটা এনেকুৱাকে পাৰি আহিব
ভাল লাগিলে যিকেইযোৰ ভাল লাগে আমাক স্ক্ৰীনশ্বট দিব আপোনালোকৰ ফুল ফটো লাগিলে আমি ফুল ফটো পঠাই দিম আমাক মেছেজ কৰিব হোৱাটছএপত আৰু বাকি কেনেকুৱা লাগিলে আমাক জনাব ধন্যবাদ